আসসালামু আলাইকুম নমস্কাৰ সকলোকে মাই ইউটিউব চেনেল শহীদুল মোটিভেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এখন অঞ্চলত যাবলৈ ওলাইছোঁ সেয়া হৈছে এখন ইতিহাস প্ৰকৃত অঞ্চল সেই অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে হয়তো আমি জানিবলৈ সেই অঞ্চললৈ যাম আৰু তাৰ পূৰ্বে যেহেতু প্ৰতিকূল বতৰ সেই প্ৰতিকূল বতৰৰ মাজতে আমি কিছু সময় ৰ'ব লাগিব বৰষুণ দিয়াৰ আশংকাই দেখা দিছে তাৰ পূৰ্বে এটা অনুৰোধ জনাইছোঁ আপোনালোকক যেহেতু এই ভিডিঅ'খন আপোনালোকৰ বাবে আৰম্ভ কৰিছোঁ আপোনালোকে এই ভিডিঅ'খন যাতে সম্পূৰ্ণ চাই আৰু আমাৰ যি ইউটিউব চেনেল সেই ইউটিউব চেনেল যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে সকলোকে সেয়া অনুৰোধ ৰাখিছোঁ আৰু বৰষুণৰ বাবে আমি কিছু সময় অপেক্ষা কৰি আছোঁ আৰু অলপ পিছতে যাত্ৰা আমি আৰম্ভ কৰিম এয়া আমি গৈ আছোঁ সেই ইতিহাস প্ৰসিদ্ধ অঞ্চললৈ আৰু যেহেতু বৰষুণ শেষ হ'ল আৰু বৰষুণ শেষ হোৱাৰ পিছতে এনেদৰে আমি ৰাস্তাৰে গৈ আছোঁ বাইক লৈ হেল্ল' বন্ধুরা আমি আহি উপস্থিত হলোঁ বাগবৰ সমষ্টিৰ যে চতলা ইতিহাস প্ৰসিদ্ধ অঞ্চল সেই চতলা ফুলৰা চতলাত আহি উপস্থিত হৈছোঁ আৰু ইয়াতে বেকী নদীয়ে ভয়ংকৰ গৰাখহনি অব্যাহত ৰাখিছে আৰু কেইবাখনো ইতিহাস প্ৰসিদ্ধ গাতে লাগি থকা অঞ্চল গৰাখহনিৰ কবলত পৰিছে আৰু এতিয়ালৈকে চৰকাৰে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে আমি এই অঞ্চলৰ কেইবাগৰাকী ব্যক্তি আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যেহেতু ভয়ংকৰ গৰাখহনি অব্যাহত আছে এই অঞ্চলত আমি আহি লগ পালোঁ সকলোৰে পৰিচিত মিৰ্জানুৰ ৰহমান ভাই আৰু মিৰ্জানুৰ ৰহমান ভাইৰ পৰা এই অঞ্চলৰ কি সমস্যা সেই সমস্যা সম্পৰ্কে জানিবলৈ যত্ন কৰিম বাগবৰ সমষ্টিৰ অন্তৰ্গত চতলা গাঁও পঞ্চায়ত এলেকাৰ গোবিন্দপুৰ গাঁও এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে গোবিন্দপুৰ গাঁৱৰ গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয় এয়া আমি মাজে সময়ে চতলা গাঁও পঞ্চায়ত এলেকাত বিভিন্ন ঠাইত গৰাখহনিৰ কবলত পৰা এলেকা মানে নিউজৰ চেনেলৰ মাধ্যমে সম্প্ৰচাৰ কৰি আহিছিলোঁ যোৱা বছৰতো আমাৰ 273 নং প্ৰাথমিক বিদ্যালয়খন নদীৰ এই বেকী নদীৰ গৰাখহনিৰ কবলত পৰিছে এই বিদ্যালয়খনত 2 বছৰমান আগতে গৰাখহনিৰ কবলত পৰি শেষ হৈ যোৱাৰ পিছত 1 কিলোমিটাৰ ভিতৰত আনি যদিও স্থাপিত কৰিছিলে এতিয়া আকৌ বেকী নদীৰ গৰাখহনিৰ কবলত পৰি নিশেষ হৈ গ'ল গতিকে এটা আমাৰ স্থানীয় বিধায়ক সাংসদ জিলা প্ৰশাসনৰ লগতে আমি চৰকাৰক অনুৰোধ জনাওঁ আমাৰ এই গৰাখহনীয়া স্থায়ী সমাধান কৰি এই আমাৰ অঞ্চলৰ গৰাখহনীয়া স্থায়ী সমাধান কৰিব লাগে লগতে আৰু এইখন স্কুল নতুনকৈ বনাই দিব লাগে যাতে আমাৰ এই অঞ্চলৰ সৰু সৰু কণমানিৰ ভৱিষ্যত উজ্জ্বলৰ ক্ষেত্ৰত ভৱিষ্যত লেখবাৰ ক্ষেত্ৰত যাতে ইহঁতে অতি সোনকালে ব্যৱস্থা কৰে চাওক এইখন আমাৰ 66 নং চতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোবিন্দপুৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয় আছিল আৰু এই স্কুলখন 2-3 বছৰ আগত গৰাখহনিয়াৰ ফলত তাৰ পৰা প্ৰায় 1 কিলোমিটাৰমান ভিতৰত আনি স্থাপন কৰা হৈছিল আৰু এতিয়া বৰ্তমান এই স্কুলখন এই বেকী নদীৰ কবলত পৰিছে আৰু বৰ্তমানে স্কুলখন আধা অংশ নদীৰ কবলত গেল আৰু এইখিনি অলপ টানত আছে কিন্তু আমি প্ৰশাসনৰ পৰা আৰু চৰকাৰৰ পৰা আহ্বান ৰাখোঁ যে আমাৰ স্কুলখন আকৌ স্কুলখন ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেইবাবে আমি চৰকাৰৰ ওপৰত আহ্বান ৰাখিলোঁ আমাৰ শিক্ষামন্ত্ৰী ৰণজ পেগু ডাঙৰীয়াৰ ওচৰত আমি কোৱাৰ দৰে অনুৰোধ জনাওঁ যে আমাৰ স্কুলখন যাতে আকৌ সংস্থাপন কৰিব পৰা যায় তাৰ কাৰণে আমি চৰকাৰৰ ওপৰত কিবা সাহায্যৰ প্ৰাৰ্থনা কৰি আৰু ভৱিষ্যত আমাৰ ল'ৰা ছোৱালীবিলাকৰ লেখাপঢ়া কৰাৰ সুবিধা চৰকাৰে কৰি দিয়ে যেন এই আমাৰ চৰকাৰৰ ওপৰত আহ্বান আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় শ্বেৰমান আলী আহমেদ ডাঙৰীয়া তেওঁক আমি অৱগত কৰিছোঁ স্কুলৰ বিষয়ে নদীৰ কবলত পৰিছে আমাৰ শ্বেৰমান আলী ছাৰ ডাঙৰীয়াক আমি আহ্বান ৰাখোঁ এই চেনেলৰ জৰিয়তে যাতে আমাৰ স্কুলখনক যাতে আমি আকৌ ছাৰৰ পৰা কিবা এটা MLA LIDৰ পৰা হ'লেও
যাতে আমাৰ স্কুলখন মাটি বাৰী কিনিবলৈ যাতে আমাক এটা সুবিধা কৰি দিয়ে, যাতে ভৱিষ্যত আমাৰ এই গোবিন্দপুৰ প্লাছ পাহাৰতলী গাঁৱৰ দুটা গাঁৱৰ ল'ৰা ছোৱালী এই স্কুলত লেখাপঢ়া কৰি থাকে। গতিকে ইহঁতৰ ভৱিষ্যতৰ কামনা কৰি আমি ছাৰৰ ওপৰত আহ্বান ৰাখিলোঁ। এয়া আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত চতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়। এইখন বিদ্যালয় আমাৰ এইখন অঞ্চলৰ আগামী দিনৰ ভৱিষ্যত জড়িত হৈ আছে। প্ৰায় কণ শিশু, প্ৰায় 50-60 মান শিশু এইখন বিদ্যালয়ত শিক্ষাৰ্থী হিচাপে শিক্ষা লাভ কৰি আছে। এতিয়া একদম নদীৰ কবলত পৰিছে। এতিয়া আমি বিধায়ক তথা সাংসদ মহোদয় আৰু জিলা প্ৰশাসনসকলক আমি বিনম্ৰভাৱে কাতৰ আহ্বান জনাওঁ, যাতে এইখন বিদ্যালয়ৰ পুনৰ সংস্থাপন দিয়াৰ বাবে যাতে ব্যৱস্থা কৰে।